शिल्प कला के पूर्वज ये तो माने जाते हैं। মর্নিং গাইজ মিন্টুজ ব্লগ মাই ইউটিউব চেনেল গাইজ আপোনালোকে জানে আজি হ'ল বিশ্বকৰ্মা পূজা বাবা বিশ্বকৰ্মা মানে যিমান মানে বাহনসমূহ আছে বা দুচকীয়া জাষ্ট মানে মোৰ স্কুটিখন আজি ধোৱা হ'ব বিশ্বকৰ্মা পূজাৰ উপলক্ষে মানে অলপ স্পেচিয়েলি কৈ জাষ্ট এতিয়া মানে পুখুৰীৰ পৰা পানীসমূহ লৈ আহি আছোঁ মানে বাল্টিৰে জাষ্ট এইখন মানে ডাঙৰ চুৰিয়াত থোৱা হ'ব পানীসমূহ মানে পুখুৰীৰ পৰাই উঠাই মই মোটামুটি দুটাকৈ বাল্টি জাষ্ট ফুল কৰি মানে একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মানে পূৰা লুক মানে একেবাৰে পৰিষ্কাৰ কৰি মানে পানীসমূহ বহুত লাগিব জানে গাইছ আপোনালোকে মানে গাড়ীসমূহ ধোৱাতে মানে বহুত পানীসমূহ লাগে জাষ্ট গাড়ীসমূহ ধোৱাৰ পিছত সেই বাইচাইকেলসমূহ ধুম মানে আপোনালোকৰ যি মানে ঘৰত যিসমূহ মানে বাহন আছে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰক মানে বিশ্বকৰ্মা পূজা বুলি নহয় মানে সকলো যেতিয়া সময় পায় নিজৰ বাহনসমূহ ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰক মানে আনৰ ওপৰত নিৰ্ভৰ নকৰিব গাইছ মানে নিজৰ বাহনটো মানে বেলেগক পৰিষ্কাৰ বা ধুবলৈ দিম বুলি মানে নিজৰ কাম নিজে কৰক গাইছ তেতিয়াহ'লে মানে আপোনাৰ মনটো ফ্ৰেছ হ'ব আপোনাৰ মানে যিকোনো কামৰ মানে এটা মানে কামসমূহ মানে এটা কৰাত মানে কৰিবলৈ জানিব বা শিকিব জাষ্ট এতিয়া মানে ফাইনেলি গাইছ এতিয়া গাড়ীসমূহ ধুনীয়াকৈ ধোৱা হৈ আছে চাব পাৰে আপোনালোকে মানে এইখন গাবলা ডাঙৰ চুৰিয়াত মানে পানীসমূহ ৰাখি মানে ফুল কৰি জাষ্ট গাড়ীসমূহ ধুই আছোঁ একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগিব গাইছ মানে বিশ্বকৰ্মা পূজা বুলি নহয় মানে নিজৰ বাহনসমূহ মানে এটা পৰিষ্কাৰ কৰিলে আপোনালোকৰ মানে নিজৰ মানে বাহনৰ প্ৰতি মানে অলপ মৰম দিব মানে সদায় মানে নিজৰ বাহনসমূহ মানে মেৰামতি কৰিব লাগে বা ছাৰ্ভিচ কৰিব লাগে বা যিকোনো সময় পালে গাড়ীসমূহ ধুই একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব মানে কিছুমান ক্ষেত্ৰত গাইছ মানে বিশ্বকৰ্মা পূজা উপলক্ষে মানে অলপ স্পেচিয়েলিকৈ গাড়ীসমূহ ধুনীয়াকৈ ধুই পিনে চাব পাৰে ধোৱা কামসমূহ চলি আছে জাষ্ট এতিয়া আপোনালোকে চিনেমেটিক শ্বটসমূহ চাই যাব মানে একেবাৰে পৰিষ্কাৰ একেবাৰে পৰিচ্ছন্ন মানে ধুনীয়াকৈ ধোৱা হৈ আছে চাব পাৰে গাছ একেবাৰে মানে আজি বিশ্বকৰ্মা পূজা বুলি নহয় মানে একেবাৰে যিমান মানে জানে আপোনালোকে গাড়ীসমূহ বেছিভাগ লেতেৰাসমূহ হয় তাৰ বাবে একেবাৰে মানে এটাও জানি লেতেৰাসমূহ নাথাকে গাড়ীত লাগি তাৰ বাবে ভালদৰে পূৰা ধুনীয়াকৈ ধোৱা হৈ আছে মানে একেবাৰে স্পেচিয়েলিকৈ গাড়ীসমূহ ধোৱা হৈছে চাব পাৰে মানে জানে আপোনালোকে ৰাস্তাত ওলালে ইমান ধূলি বালি ক'ত ইঞ্জিনৰ ভিতৰত লাগিসমূহ থাকে তাৰ বাবে ভালদৰে ধুই আছোঁ মানে গাড়ীসমূহ পৰিষ্কাৰ থাকিলে ভাল লাগে গাইছ নহ'লে গাড়ীসমূহ জানে আপোনালোকে বেছি লেতেৰাসমূহ থাকিলে বেয়াসমূহ হয় অতি সোনকালে পূৰা পৰিষ্কাৰ কৰি মানে পানীসমূহ দি ভালদৰে ধোৱা হৈছে পূৰা চকা এতিয়া পানীসমূহ শেষ তাৰ বাবে পানীসমূহ আনিবলৈ যাই আছোঁ বাল্টিৰে পুখুৰীৰ পৰা আনিবলৈ জাষ্ট পানীসমূহ দি ধুই আছোঁ ভালদৰে চকা মাৰ্কেট এইপিনে ফ্ৰণ্ট ছাইডসমূহ হেণ্ডেলসমূহ আৰু এইপিনে চকাৰ পিছফালে ছাইড এইপিনে ছিটসমূহ ধুনীয়াকৈ ধোৱা হৈছে মানে ছিটৰ ভিতৰত কিবা কিবি মানে বস্তু অনা হয় কেতিয়াবা বালা চালা পূৰা ধূলা বালু লেতেৰাসমূহ হৈ যায় জানেই আপোনালোকে গাইছ মানে মোৰ স্কুটি এণ্ড ফাইনেলি মানে আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে পূৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মোৰ স্কুটি একেবাৰে ধুই মানে ধুনীয়াকৈ গা পা ধুৱাই মানে স্কুটিখনক জাষ্ট মানে অলপ পিছত পূজা কৰা হ'ব মানে বিশ্বকৰ্মা আপোনালোকৰ মানে যিকোনো বাহন থাকিলে 2 চকীয়া 3 চকীয়া 4 চকীয়া মানে বিশ্বকৰ্মা পূজা বুলি নহয় মানে সদায় মানে বিশ্বকৰ্মা পূজাৰ দিন অলপ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি গাড়ীসমূহ গোটেইখিনি ধোৱা হয় কমপ্লিট চাচিটা ৰ'দলৈ মানে শুকাবলৈ দিম মানে পানীসমূহৰ বাবে কৰি দিলোঁ ধুই পেলাই তাৰপিছত দিলোঁ অলপ পিছত গাড়ীখন পূজা কৰা হ'ব চাব পাৰে পূজাৰ ভিউসমূহ আপোনালোকে শুকাই মানে ধুই পিনে আহি পেলাই মানে নিজে গা পা ধুই ধুনীয়াকৈ বা মন্দিৰত যাই পেলাই ধুনীয়াকৈ পূজা কৰা হ'ব গাড়ীত মালা দিয়া হ'ব নতুনকৈ ধূপ ধূনা আদি জ্বলাই পিনে গাড়ীখন নতুনকৈ মানে পূজা বৰ্জন কৰা হ'ব মানে বছৰে একবাৰেই আহে গাইছ বিশ্বকৰ্মা পূজা হয় গাইছ আপোনালোকেতো জানেই এতিয়া গা পা ধুই আমি এতিয়া যাম মানে মন্দিৰলৈ মানে গাড়ীসমূহ পূজা কৰিব জাষ্ট মানে পুখুৰীৰে জাপ মাৰিলোঁ মানে অতি আমাৰ ঘৰৰ মানে চুইমিং পুল জানেই গাইছ আমাৰ ঘৰৰ চুইমিং পুল কিমান ডাঙৰ পূৰা বিন্দাছ গা পা One eternity later. ফাইনেলি গাছ গা পা ধুই ধুনীয়াকৈ গাড়ীসমূহ ল'লোঁ শুকুৱাই জাষ্ট এতিয়া আমি গাড়ীখন মন্দিৰলৈ গাড়ীসমূহ পূজা কৰিব চাব পাৰে গাইছ মানে পূজাত থ'লি ধুনীয়াকৈ ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ মানে পূজা ধুনীয়াকৈ সজোৱা হৈ গ'ল ডেক'ৰেশ্যনসমূহ তাৰ বাবে মানে বিশ্বকৰ্মা পূজা বহুত ডাঙৰ কৰি কৰা হৈ আছে চাব পাৰে মা
ভগৱানৰ ওচৰত বাবা প্ৰাৰ্থনাসমূহ কৰি আছোঁ জাষ্ট পূজাসমূহ মই কৰি আছোঁ ধুনীয়াকৈ এইপিনে চাব পাৰে পূজাসমূহ কৰা হৈ আছে ভগৱানত ফুল দি ধুনীয়াকৈ ঘট বা বিশ্বকৰ্মা বাবাক আৰাধনাসমূহ কৰা হৈছে ধুনীয়াকৈ পূজা কৰা হৈছে চাই থাকক ভিডিঅ'সমূহ গাইছ ভিডিঅ'সমূহ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব পাৰে এতিয়া ধূপ চাকি বন্তি দেখাই আছোঁ এতিয়া মম আদিৰে ভগৱানক আৰাধনা ধুনীয়াকৈ প্ৰাৰ্থনাসমূহ কৰা হৈ আছে চাব পাৰে পুৰা মানে কি ক'ম কাৰণে এইবাৰ মানে ফাৰ্ষ্ট টাইম মানে বিশ্বকৰ্মা পূজা অলপ মানে ডাঙৰ কৰি কৰা হ'ল এতিয়া মানে ভগৱানক অলপ আৰাধনা কৰি আছোঁ গাড়ীসমূহ গোটেইখিনি গাড়ী চাইকেল একেলগত লাইন হৈ পেলাই অলপ মানে পানীত চিটাসমূহ দি পেলাই শুদ্ধ কৰি জাষ্ট এতিয়া গাড়ীত মানে মালাসমূহ পিন্ধোৱা হৈ আছে চাব পাৰে আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে গাড়ীত ধুনীয়াকৈ গা পা ধুৱাই গাড়ীসমূহ পানীসমূহ দি পেলাই জাষ্ট এতিয়া মালাসমূহ পিন্ধাই দি আছোঁ চাব পাৰে গাছ একেবাৰে বিউটিফুল লুক আৰু এতিয়া জাষ্ট সিন্দুৰৰ ফুটসমূহ দিয়া হৈ আছে গাড়ীসমূহ এতিয়া পূজা কৰা ষ্টাৰ্ট পূজা কৰাৰ কামসমূহ জাষ্ট এতিয়া চলি আছে ধুনীয়াকৈ ফাৰ্ষ্টত গাড়ীৰ মানে ফটো এটা বিশ্বকৰ্মা বাবাৰ ফটোসমূহ লগাই ধুনীয়াকৈ পূজাসমূহ কৰা হৈ আছে চাব পাৰে আপোনালোকৰ যিকোনো বাহন থাকিলে গাইছ পূজাসমূহ কৰিব আপোনাৰ লগত যিকোনো বাহনসমূহ ধুনীয়াকৈ পূজাসমূহ কৰা হৈছে জাষ্ট গাড়ীৰ ইঞ্জিনসমূহ এতিয়া চাইকেলসমূহ চাইকেল লেডিজ চাইকেল জেণ্ট চাইকেল গোটেই বাইক আদি সকলো বস্তুতে পূজাসমূহ কৰা হৈ আছে জাষ্ট এতিয়া সিন্দুৰৰ ফুটসমূহ দি ধুনীয়াকৈ ভগৱান বিশ্বকৰ্মা বাবাৰ আৰাধনা কৰি আছোঁ চাব পাৰে মানে ধুনীয়াকৈ ফুলসমূহ দি পেলাই পূজাসমূহ কৰা হৈছে মানে যিকোনো মানে বহুত দিন চাইকেলসমূহ মানে বছৰত একবাৰ আহে পিছত জাষ্ট এতিয়া আৰাধনাসমূহ কৰি আছে মমবাতি ধূপ ধূনা আদি ভালদৰে ভগৱান শুদ্ধসমূহ কৰি আছোঁ জানে বিপদ আদি নহয় বিশ্বকৰ্মা বাবা সহায় কৰে ধুনীয়াকৈ তাৰ বাবে যিকোনো বস্তু কৰে বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ জানি ভালে দিয়ে আমাক আৰু কোনো বস্তু যেন ক্ষতিসমূহ নহয় বা বিপদ আদি নহয় বিশ্বকৰ্মা পূজাখিনি আমাৰ কমপ্লিট হৈ গ'ল বাহনসমূহ ধুনীয়াকৈ পূজাসমূহ কৰা হৈ গ'ল জাষ্ট মালাসমূহ লগাই ধুনীয়াকৈ ফটো মালা লগাই ধুনীয়াকৈ পূজাসমূহ কৰা হৈ গ'ল মানে এইফালে চাইকেলতো পূজাসমূহ গোটেই চাইকেল বাহনসমূহ মানে ধুনীয়াদৰে চলি যাব পাৰে পূজাসমূহ কমপ্লিট হ'ল